পুনৰ এনআৰচিৰ প্ৰসংগ সম্পূৰ্ণ খচৰাত কেনেকৈ চাব পাৰিব আপোনাৰ নাম নিজৰ নাম বিচাৰিবলৈ ব্যৱহাৰ কৰিব পাৰে আপুনি পাঁচটাকৈ পদ্ধতি যদি আগতীয়া পঞ্জীয়ন কৰিছে স্বয়ংক্ৰিয় এছএমএছৰ জৰিয়তে পাব সবিশেষ আনহাতে অনলাইন যোগেও চাব পাৰিব নিজৰ তথা পৰিয়ালৰ সদস্যৰ নাম আমি ওয়েবসাইট কেটা এই মুহূৰ্তত দৰ্শক জনাইছো www.nrcassam.nic.in www.assam.mygov.in www.assam.gov.in আৰু www.homeandpolitical.assam.gov.in এইকেটা ওয়েবসাইটত চাব পাৰিব নাম ইয়াৰ উপৰি ARN নম্বৰ লিখি 7899405444 আন এটা নম্বৰ 7026321133 7026861122 976555655 SMS কৰিব পাৰিব আনহাতে ফোন কৰিব পাৰে হেল্পলাইন নম্বৰ 15107 লৈ আৰু এই নম্বৰটো হৈছে অসমৰ বাবে আনহাতে অসমৰ বাহিৰত থকা সকলৰ বাবে মুকলি কৰা হৈছে আন এটা হেল্পলাইন নম্বৰ 180034536762 সোমবাৰে 10 বজাৰ পিছত এই পদ্ধতি প্ৰয়োগ কৰি চাব পাৰিব এনআৰচিৰ সম্পূৰ্ণ খচৰাত নিজৰ নাম আৰু এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পাবলৈ ইতিমধ্যে আমি জনাইছো মাত্ৰ কেইটামান ঘণ্টা বাকি কাইলৈ পুৱা 10 বজাতে সম্পূৰ্ণ খচৰা প্ৰকাশ পাব কিন্তু সম্পূৰ্ণ খচৰাত কেনেকৈ আপুনি আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই হেয়া চাব পাৰিব তাৰ বাবে পাঁচটাকৈ পদ্ধতিৰ কথা ইতিমধ্যে আমি দৰ্শক জনাইছো নিজৰ নাম বিচাৰিবলৈ আপুনিও ব্যৱহাৰ কৰিব পাৰে পাঁচটা পদ্ধতি যদি আগতীয়া পঞ্জীয়ন কৰিছে স্বয়ংক্ৰিয় এছএমএছৰ জৰিয়তে সবিশেষ আপুনি লাভ কৰিব পাৰিব ইয়াৰ উপৰি অনলাইন যোগেও চাব পাৰিব নিজৰ তথা পৰিয়ালৰ সদস্যৰ নাম www.nrcassam.nic.in www.assam.mygov.in www.assam.gov.in www.homeandpolitical.assam.gov.in এই ওয়েবসাইটত চাব পাৰিব নাম ইয়াৰ উপৰি ARN নম্বৰ লিখি 7899405444 7026321133 7026861122 976555655 SMS কৰিব পাৰিব আনহাতে ফোন কৰিবৰ বাবে হেল্পলাইন নম্বৰ অসমৰ বাবে নম্বৰ হৈছে 15107 আনহাতে অসমৰ বাহিৰৰ পৰা ফোন কৰিবলৈ হলে হেল্পলাইন নম্বৰ আন এটা মুকলি কৰি দিয়া হৈছে হেয়া হৈছে 180034533762 আৰু সোমবাৰে 10 বজাৰ পিছত এই পদ্ধতি প্ৰয়োগ কৰি চাব পাৰিব এনআৰচিৰ সম্পূৰ্ণ খচৰাত নিজৰ নাম